নমস্কাৰ বন্ধুসকল, মই এতিয়া আছোঁ ভৈৰৱকুণ্ডত ধনশ্ৰী ৰিসৰ্ট বুলি এটা ৰিসৰ্টত। যোৱাকালি ইয়াতে থকা হ'ল, কেইটামান জেগা এক্সপ্ল'ৰ কৰা হ'ল, বাকীখিনি আজি গোটেইখিনি এক্সপ্ল'ৰ কৰিম আপোনালোকৰ লগত। চ' ভিডিঅ'টো চাই থাকক, আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম দিদম দৈমাৰী আৰু মোৰ ঘৰ ভৈৰৱকুণ্ডত, আৰু মই ভৈৰৱকুণ্ড এৰিয়াৰ এজন টুৰিষ্ট গাইড হয়। আৰু মই বৰ্তমান BTCৰ পৰা এটা টুৰিষ্ট গাইডৰ কাৰণে মানে এটা এৱাৰ্ড পালে, চাৰ্টিফিকেট পালে। তাৰপিছত মোৰ ফোন নাম্বাৰটো হ'ল 8011476599। ভৈৰৱকুণ্ড এৰিয়াত বা অৰুণাচল অলপ এৰিয়াত চাবৰ কাৰণে বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। এই জেগাটোৰ নামটো কি? কমলা বজাৰ। কমলা বজাৰ। যোৱাকালি আমি এই ৰাস্তাটোদি আহিছিলোঁ। এইফালে আছে আপোনাৰ ধনশ্ৰী ইৰিগেশ্যন প্ৰজেক্টটো, আৰু আজি আমি মাইব্ৰা আৰু ফেৰেংগা কেম্প এই ৰাস্তাটোদি গৈ আছোঁ। এই চিধা ৰাস্তাটোদি আমি যাব পাৰিম মাইব্ৰা কেম্প, আৰু এই ৰাস্তাটোদি আমি এতিয়া গৈ আছোঁ ফেৰেংগা কেম্প, আৰু আমি যাব লাগিব প্ৰায় 3 কিলোমিটাৰ। ধনশ্ৰী শিকাৰী দানাজ FMC মেনমেড ফৰেষ্ট টোটেল এৰিয়া আমাৰ 600 হেক্টৰ্ছ আছে ইয়াতে, আৰু লগতে আমি প্লান্টেশ্যন চবিলাক কৰা হ'ল। আমাৰ ইয়াতে বেংগল ফ্লৰিকাট পায়, আৰু লগতে ব্লেক ফ্ৰেংকলিন, আৰু লগতে ইয়াতে হৰ্ণবিল, গ্ৰেটাৰ হৰ্ণবিল, আৰু বিভিন্ন ধৰণৰ চৰাই ইয়াতে আছে। বাৰ্ডিঙৰ কাৰণে এইটো বহুত ভাল জেগাটো। ইয়াত প্ৰায় হাতী ওলাই থাকে। এই সন্মুখৰ গছখিনি হাতীয়ে ভাঙি থৈছে। এতিয়া আমি ফেৰেংগা কেম্প সোমাইছোঁ, আৰু ইয়াত আপোনাৰ থাকিবলৈ টেণ্টৰ সুন্দৰ ব্যৱস্থা আছে। যদি আপোনালোকে নিজে টেণ্ট লৈ আহে ইয়াত, তেতিয়া আপোনালোকৰ পৰা 500 চাৰ্জ কৰিব, আৰু যদি ইয়াৰ পৰা আপোনালোকে টেণ্ট বিচাৰে তেতিয়াহ'লে 1000 সিহঁতি চাৰ্জ কৰিব। আৰু খোৱা বোৱাবোৰ আপোনালোকে লৈ আহিলেও আহিব পাৰে, বা ইহঁতক কৈ দিলেও সিহঁতি ব্যৱস্থাখিনি কৰি দিব বুলি কৈছে। ওপৰত কি আছে? কি সুন্দৰ দৃশ্য! ইয়াত আহি এটা বেলেগ ধৰণৰ শান্তি পোৱা যেন অনুভৱ হৈছে। ইয়ালৈ আহি আপোনালোকে প্ৰকৃতিৰ মাজত কিছু সময় কটাব পৰাকৈ ইয়াত সুন্দৰ ব্যৱস্থা কৰি ৰখা হৈছে। চৰাইবোৰ কেতিয়া দেখে? চৰাইবোৰটোতো আৰ্লি ইন দ্য মৰ্ণিং আৰু ইভিনিং। এতিয়া আমি মাইব্ৰা কেম্পলৈ গৈ আছোঁ। এইফালে ৰাইট ছাইডে যাব লাগিব। ইয়াৰ পৰা সেইটোৱে নহয় জানো, 100 মিটাৰমান হ'ব চাগে। এতিয়া আমি আছোঁ মাইব্ৰা কেম্পত। ইয়াতো আপোনালোকে থকা, খোৱা এইখিনি সুবিধা লাভ কৰিব। ইয়াতো প্ৰকৃতিৰ মাজত আপোনালোকে কিছু সময় কটাবৰ কাৰণে আহিব পাৰিব। ইয়াত থকাৰ কাৰণে টোটেল 3টা ৰুম আছে। বাকীখিনি কেম্পিং কৰিব পাৰিব ইয়াত। এইকেইটা থকাৰ ৰুম। এইটো ৰুম
কিমান হেৰিটো আমি ৰেণ্টটো 2000 কৰি লৈছোঁ 2000 মানে বৰ্তমান দুটা বেড আছে দুটা বেডত এডজাষ্ট কৰিলে মানে 6জন 7জন 8জনমান সোমাব পাৰে আৰু ইয়াতো টেণ্টৰ ব্যৱস্থা আছে ট্ৰেইন আছে প্ৰাইচবোৰ টেণ্টৰ ট্ৰেইনৰ প্ৰাইচটো 1000 টকা আৰু নিজে ট্ৰেইন হ'লে 500 টকা এতিয়া আমি গৈ আছোঁ এটা মনেষ্ট্ৰী চাবলৈ অমৰতলা বুলি এটা জেগাত বৰ্তমান আমি বালিমূৰৰ পৰা 3 কিলোমিটাৰমান আহিলোঁ এতিয়া আমি ৰাইট চাইডে যাব লাগিব এনেকৈ অফ ইয়াৰ পৰা কিমান দূৰ নিয়াৰলি 1 কিলোমিটাৰ এই মনেষ্ট্ৰীটো একচুৱেলি অৰুণাচল প্ৰদেশতে পৰে এই মনেষ্ট্ৰীটো বৰ্তমান বনাই আছে ইয়াৰ কাম চলি আছে মেইন যিটো মনেষ্ট্ৰী সেইভাগ প্ৰায় কমপ্লিট হোৱাৰ পথত কিন্তু ওচৰে পাঁজৰে আৰু কি বনাই আছে সেইটো আমি দেখিবলৈ পাইছোঁ ভৱিষ্যতে চাগে আৰু বহুত ধুনীয়া হ'ব এই মন্দিৰভাগ এইটো এটা হাতীৰ মূৰটো এইজন এই মনেষ্ট্ৰীটোৰ গুৰুজনা বৰ্তমান তেখেত টাৱাঙত আছে বোলে এতিয়া আমি গৈ আছোঁ এখন হেঙিং ব্ৰিজ চাবলৈ মনেষ্ট্ৰীৰ পৰা ওলাই প্ৰায় 100 মিটাৰমান গৈয়ে এই লেফ্ট ছাইডে যাব লাগিব এতিয়া আমি হেঙিং ব্ৰিজখন পালোহি এই ব্ৰিজখনৰ কণ্ডিশ্যনটো বৰ ঠিক দেখা নাই মেইনটেনেঞ্চৰ অভাৱ যেন অনুভৱ হৈছে এই ব্ৰিজখন আপোনাৰ ভৈৰৱী নদীৰ ওপৰত আছে যিখন আপোনাৰ অৰুণাচলৰ নদী হয় বৰ্তমান আমি আছোঁ এতিয়া ভৈৰৱকুণ্ড তিনিআলিত
আপোনালোকক এটা কথা কওঁ যে ইয়াত দুটা প্ৰব্লেম আছে। এটা হৈ গ'ল পেট্ৰল ডিপুৰ আৰু এটা হৈ গ'ল কেছ পইচা। এতিয়া এই ডিপুটো যিটো দেখিছে সেইটো বৰ্তমান বন্ধই হৈ আছে আৰু ইয়াত কোনো ATM নাই মানে। আৰু আপোনালোকে ইয়াত যদি কেছ উইথড্ৰ কৰিবলগীয়া হয় তেতিয়াহ'লে এই তেল ডিপুটোৰ ফ্ৰণ্টতে এটা SBI গ্ৰাহক সেৱা কেন্দ্ৰ এটা আছে, সেইটোতে আপোনালোকে পইচা উলিয়াব পাৰিব, নহ'লে ইয়াত বিৰাট অসুবিধাৰ সন্মুখীন হোৱা যায়। এতিয়া আমি গৈ আছোঁ দৈজিৰি ৱাটাৰফল। আপোনাৰ তিনিআলিৰ পৰা প্ৰায় 5 কিলোমিটাৰমান আহি ৰাইট ছাইডে এটা ৰাস্তা সোমাই গৈছে। এয়া এণ্ট্ৰেঞ্চতে লিখা আছে ৱেলকাম টু দৈজিৰি ৱাটাৰফল। মেইন ৰাস্তাৰ পৰা প্ৰায় 1 কিলোমিটাৰমান ভিতৰত আহিব লাগিব। আমাৰ এতিয়া 20 টকা ল'লে দুজনৰ, পাৰ হেড 10 টকাকৈ। টাৱেনটো ইয়াতে বহোৱা আছে। এতিয়া মানে বৰ্তমান এই প্ৰজেক্টটো খেলাৰ হৈ গ'ল, তথাপিও মানে ইয়াতে ইকো চিষ্টেমটো হৈ যায় আৰু চাউণ্ড কৰিলে ট্ৰেইন বনাই আছে বৰ্তমান। এই তাতেতো থৈ দিব এইটো টাৱেনটো। এইটো কি এতিয়া বন্ধ হৈ গ'ল নেকি? এইটো প্ৰজেক্টে চাকচেছ মানে খেলাৰ হৈ গ'ল। বহিবলৈ ইয়াত সুন্দৰ ব্যৱস্থা কৰি ৰাখিছে। ইয়াত গা ধুবলৈ এইফালে নামিব লাগে ন? হয়। এইফালে অসুবিধা হ'ব নেকি? মানে এইটো আৰ্টিফিচিয়েল মেনমেড হয়। এইটো এতিয়া ইলেক্ট্ৰিক প্ৰজেক্টটো বন্ধ হৈ গ'ল আৰু লগতে এইটো ফেলাৰ হৈ গ'ল। তাৰপিছত এতিয়া টুৰিষ্ট স্পট হৈ আছে। এইটো বহুত মানুহে ইয়াতে গা ধুব আহে। কোনফালে যাব? হ'ব। এইটোৱে হ'ল দৈজিৰি ৱাটাৰফল।